নমস্কাৰ। এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটি মই নিজেই লিখিছোঁ, শুনিবচোন। নিশাৰ জীয়ৰী স্বপ্নালী, তোমাৰ আগমনে মন প্ৰাণ বলিয়া কৰে। কিয় বা মাজে মাজে আনন্দত আত্মহাৰা সময়। নিতৌ নাহিবা দেই নিশাৰ আৰে আৰে, দিবা স্বপ্নৰ ৰূপত সাজি কাচি নকইনাজনী হৈ আহিবা। কিবা যেন এক নোপোৱাৰ বাসনাত মুগ্ধ হওঁ মই। প্ৰথম প্ৰহৰৰ ৰাত্ৰি আবাহন নকৰোঁ তোমাক, সিহঁতে দেখিব যে জোকাব। দ্বিতীয় প্ৰহৰৰ ৰাত্ৰি কিন্তু আহিবা, ভয়ংকৰ ৰূপত নাহিবা কিন্তু। আতংকত শিয়ৰি উঠিম মই, ধুমুহাৰ সৈতেও তুমি নাহিবা। নিঃশব্দে নীৰৱে সুন্দৰ মিচিকীয়া হাঁহিটি মাৰি আহিবাচোন মোৰ ওচৰলৈ। তোমাৰ নানা ৰূপ নিতেই নৱ আঁচনি, তোমাৰ কাৰ্যাৱলী। এই কাৰ্যাৱলীনো কিয়? তুমি মায়াবিনী নেকি? যাদুবিদ্যাও আছে বোধহয় তোমাৰ। তৃতীয় প্ৰহৰৰ নিশা এপাহি কোনেও নিদেখা, ঘ্ৰাণিত নোহোৱা দুষ্প্ৰাপ্য দেৱ দুৰ্লভ সুবাসিত অপৰূপ ৰূপ লাৱণ্য অংকিত ফুল আনি দিবাচোন মোক। তুমি নিতেও যিটো কৰিব পাৰা আনৰ পক্ষে সম্ভৱ নহয়। হে স্বপ্নালী, মই তোমাকেই খুজিছোঁ, আহিবা কিন্তু। কিম্বা আবাহন বা বিসৰ্জন কৰিব পৰা শক্তি যে মোৰ নাই। স্বপ্নালী, তুমি নিতেই নাহিবা। নমস্কাৰ।